এংগেজমেণ্ট ব্ৰাইড এগৰাকীক কি ধৰণে চাদৰ মেখেলাযোৰ ফিটিং কৰি পিন্ধাব পাৰি চাওঁ আহকচোন। আজি আমাৰ ষ্টুডেণ্টগৰাকীয়ে এক্সামত পিন্ধাই আছে। প্ৰথমে মেখেলাখন পিন্ধাই লৈছে 3টা প্লেট দি পেলাই। প্লেটখিনিত পিনাপ এটাও কৰি ৰখা হৈছিলে যাতে প্লেটখিনি ধুনীয়াকৈ ফিটিং হৈ থাকে। আৰু এতিয়া চাদৰখন পিন্ধাব লৈছে। আঁচলটো দেখিছে ফি শেপত লৈ আহিছে আৰু লগতে কঁকালৰখিনিও ধুনীয়াকৈ ফিগাৰৰ শেপত আনিছে। আপোনালোকৰ যদি ফেটছ থাকে তেতিয়াহ'লে অকণমান ওপৰেৰে আনিব। নৰ্মেল প্লেটত পিন্ধোৱা হৈছে। নৰ্মেল প্লেট দি আছে। আপোনালোকে যদি ফি শেপত দিব বিচাৰে ফি শেপতো আপোনালোকে দিব পাৰে। নৰ্মেল প্লেটত যিহেতু খুব ধুনীয়া ফিটিং লাগে আৰু আপোনালোকৰ যদি ফুলি থাকে তেতিয়াহ'লে আপোনালোকে ষ্ট্ৰেটনাৰ হৈ ধুনীয়াকৈ ফিটিং কৰিব পাৰে। আচলতে আপোনালোকে দেখিছে কুচি ৰাখিছে অকণমান বেকাকৈ যাতে পেটটো আৰু ডাঙৰ ডাঙৰ নালাগে। ওপৰৰ চাব পাৰে চাদৰখন ধুনীয়াকৈ ফিটিং লাগিছে আৰু ইয়াতে যদি আপোনালোকে ফিটিং বিচাৰে তেতিয়াহ'লে ষ্ট্ৰেটনাৰৰ সহায়ত আপোনালোকে আৰু ফিটিং কৰিব পাৰিব। আজি যিটোকে এংগেজমেণ্ট লুক আছিলে তাৰ বাবে পিছফালৰ আঁচলটো